নমস্কাৰ সকলোকে মই দীক্ষিতা পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হৈছে ভাজা পিঠাগুড়ি আৰু নাৰিকলৰ লাডুৰ ওপৰত। তাৰেবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আহকচোন দেখাই আছোঁ। প্ৰথমতে মই যোগাৰ কৰি লৈছোঁ যিখিনি সামগ্ৰী লাগে, যেনেকৈ মিঠৈ, নাৰিকল আৰু ভাজা পিঠাগুড়ি। গোটেইখিনি লোৱাৰ পিছত মই এটা কেৰাহীত নাৰিকলখিনি অলপ টাইম ভাজি ল'ম, তেতিয়ালৈকে কি ৰঙা নহয়। আৰু সেইখিনি হোৱাৰ পিছত মই মিঠৈখিনিও গলাই ল'ম। এতিয়া কেৰাহী এটাত গোটেইখিনি মিঠৈ দি দিছোঁ আৰু মিঠৈখিনি দিয়াৰ পিছত মই তাত এড কৰিম অকণমান পানী, কাৰণ পানীখিনি এড কৰিলে কি হ'ব যে গলোতে অলপ সহায় হ'ব। আৰু এতিয়া মই হেতা পাতলি অলপ টাইম লৰাম, যাতে তাত যদি কিবা গোটা গুটি আছে গোটেইখিনি মিক্স হৈ যায়। আৰু মিঠৈখিনি এনেকৈ গলাই থকা মাজতে মই ল'ম 5টামান ইলাইচি, আৰু এই ইলাইচিকেইটা ধুনীয়াকৈ খুন্দি পেলাই তাত দি দিম। আৰু চাব পাৰিছে মোৰ মিঠৈখিনি ৰেডি হৈ গ'ল। কাৰণ মই কেনেকৈ গম পাম, যাতে মই এটা বাটিত পানী অলপ দিম আৰু তাত মিঠৈখিনি দিম। যদিহে মিঠৈখিনি এনেকৈ গোটা গোটা হৈ যায়, অলপ এনেকৈ লিকটাৰ নিচিনা হৈ যায়, তে গম পাই যাম যে মোৰ মিঠৈখিনি ৰেডি হৈ গ'ল। আৰু দেখিব পাৰিছে মোৰ মিঠৈ হৈ গৈছে। আৰু মিঠৈখিনি হোৱাৰ পিছতে মই এতিয়া বনাব ধৰিছোঁ লাডুকেইটা। যোনখিনি মিঠৈ আৰু পিঠাগুড়ি মই ৰেডি কৰি লৈছিলোঁ, সেইখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু ওলোৱাৰ পিছত 3টা আঙুল দি পূৰা মুঠিয়াম, আৰু আপোনালোকেও মুঠিয়াওঁতে অলপ টানকৈ মুঠিয়াব, যাতে লাডুটো খাওঁতে ভাঙি নাযায়। আৰু যিহেতু ময়ো এনেকৈ সুদা পিঠাগুড়ি আৰু মিঠৈ দি খাই বেয়া পাওঁ, নাৰিকল এড কৰোঁৱেই, সেইবাবে মই নাৰিকল আৰু পিঠাগুড়ি দিলেহে মই খাই ভাল পাওঁ। আৰু চাব পাৰিছে মোৰ ইয়াৰ লাডু ৰেডি হৈ গ'ল। বহুতেই ইজি হয়, আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে। আৰু যদিহে ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি কোনোবা মোৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিৰ কাৰণে ইমানেই, থেংক ইউ।